আজি এতিয়াহে চাহ খাওঁ। আজি উঠোতে বহুত দেৰি হ'ল। ঘৰৰ মানে সকলো মানুহ মানে শুই আছে, বহুত দেৰিলৈ শুই আছে আজি। মোৰো উঠাত দেৰি হ'ল। আজি এতিয়াহে চাহ খাওঁ। মই ৰাতিপুৱা উঠি 8টা বাজিছে তেতিয়া গেটৰ সন্মুখখিনি ঝাৰু দি আহোঁ। এনেকৈ গ'লোঁ আৰু গেটৰ বাহিৰত। যোৱাৰ পিছত মানে কি হ'ল, ৰাস্তাত এজনো মানুহো নাই, এখন গাড়ীও নাই, ৰাস্তা পূৰা খালী, চব নিপাল দি আছে। এনে ৰাস্তা পাৰ হ'ব লাগিলে অন্ততঃ 4-5 মিনিট লাগে ৰাস্তা পাৰ হ'বলৈ। এতিয়াতো মই যে যাওঁ, এনে চকু মুজি ৰাস্তা যেইবাৰ পাৰ হওঁ সেইবাৰ পাৰ হ'ব পাৰি। এনেকুৱাকৈ ৰাস্তা জিৰণি লৈছে আজি, ৰাস্তাও জিৰণি লৈ আছে আজি। মানে কিয়, মানুহবিলাকো পূৰা শান্তিমতে শুইছে, প্ৰায়বোৰ মানুহে। সকলোৰে কম বেছি পৰিমাণে প্ৰায় মাথাৰ ওপৰৰ এটা বহুত ডাঙৰ বোজা পাৰ হ'ল। কাৰণ সকলোৱে কালি মানে ভোটটো দিলে, বিধানসভা নিৰ্বাচন গ'ল, ভোট হৈ গ'ল, সকলোৰে ডাঙৰ বোজা এটা পাৰ হ'ল। সেইকাৰণে সকলোৱে শান্তিমতে আজি শুইছে, ৰাস্তাও পূৰা জিৰণি লৈছে। মোৰো চাহ খোৱাত দেৰি হ'ল। এতিয়া সেই চাহ খাব লৈছোঁ, আকৌ ভাত বনাওঁ কেতিয়া, বেলেগ কাম কৰোঁ কেতিয়া, সেইটোৱে এটা চিন্তা হৈছে আৰু। ইমানেই দেৰি হ'ল মোৰ। মই যিকোনো মানে চিন্তাই আৰু ডাঙৰ বোজা হ'লেও মই সেইটো ডাঙৰ বোজা বুলি নাভাবোঁ আৰু ডাঙৰ বোজা হিচাপত নলওঁ মই। তথাপিতো আজি কি কাৰণত সকলোৱে শুই থকাৰ কাৰণে মোৰো দেৰি হ'ল। এইকাৰণে এতিয়াহে চাহ খাওঁ। ধন্যবাদ।